আৰু কিবা কবা নেকি? কি খবৰ? কাষ্টমাৰ ইয়াতে মোৰ নাম চাম আছে, নম্বৰ চম্বৰ চব আছে, ডিটেইলছটো আছে আৰু এতিয়া হেল্ল' গাইজ, গুড মৰ্ণিং, ৱেলকাম টু মাই ইউটিউব চেনেল। এতিয়া মই যাম ৰঙিয়াত কি কাৰণত যাম জানেনে? মানে মোৰ গাড়ীখন ল'ব 1.5 মাহ মানে হৈ গ'ল, মানে ছাৰ্ভিচিং কৰাই নাই। ফাৰ্ষ্ট ছাৰ্ভিচিং 1000 কৰিব লাগিছিল। এতিয়া মোৰ ছাৰ্ভিচিংটো কিমান হ'ল চাওকচোন একবাৰ। ছাৰ্ভিচিং মোৰ হৈছে দেখিছেনে নাই বা, বৰ্তমান হৈছে মোৰ 1291। 1300 হ'ল আৰু ৰঙিয়া পাওঁতে 1300 হ'ব। মানে ৰঙিয়াতে কৰিম, গাড়ীখন লৈছিলোঁ চাৰিআলিত, ছাৰ্ভিচিংটো বোলে য'তে কৰিলে হয়, ৰঙিয়াতে কৰোঁ। চাৰিআলিনো কিয় যাওঁ বেকাৰ। আৰু ছাৰ্ভিচিঙত ফাৰ্ষ্ট ছাৰ্ভিচিঙত মানে কি কৰে দেখুৱাম, বাকী চাই থাকিব ভিডিঅ'টো। আৰু মানে ছাৰ্ভিচিঙত যাওঁতে বেলেগ একো নিব নালাগে বোলে। মানে বহীটো যে আপোনালোকক দিব, মোৰ এপজত লৈছিলোঁ মাৰ, সেইকাৰণে বহীটো দিছে। আৰু বহীটোত মানে ইয়াতে মোৰ নাম চাম আছে, নম্বৰ চম্বৰ চব আছে, ডিটেইলছটো আছে। আৰু এতিয়া ফাৰ্ষ্ট ছাৰ্ভিচিং ইয়াতে আজি মানে এণ্ট্ৰি হৈ যাব। ফাৰ্ষ্ট ছাৰ্ভিচিং 30 দিনত আনিব দিছিল। 30 দিন 1000 কিলোমিটাৰ, মোৰ বাৰু 1300 হ'ল, একো নাই, 100-200 কিলোমিটাৰ টাইম পোৱা নাছিলোঁ। এনেকৈ মানে ফাৰ্ষ্ট ছাৰ্ভিচিং 1000 কৰিব লাগে। ছেকেণ্ড ছাৰ্ভিচিং 4000 কৰিব লাগে। 150 দিনৰ ভিতৰত আহিব লাগে আৰু মানে ডিলাৰৰ মতে। আৰু এনেকৈ 3 নম্বৰ ছাৰ্ভিচিংটো 7000। এইটো লৈ যাব আপোনালোকে, এইটো লৈ গ'লে বেলেগ একো নিব নালাগে বোলে। এতিয়া কিন্তু কৰিলে কি ভাল জানানে? এটা ছাৰ্ভিচিঙো মানে লেপছ মাৰিব নালাগে। মানে ছাৰ্ভিচিংটো কৰি থাকিলে গাড়ীৰ যদি কিবা প্ৰব্লেম হয়, মানে ৱাৰেণ্টিটো পূৰা সিহঁতৰ ওপৰত থাকে, মানে ডিলাৰৰ ওপৰত থাকে। বাহিৰতো কৰিব পাৰে ছাৰ্ভিচিংটো, কিন্তু বাহিৰৰ কৰিলে কিবা যদি বেয়া হয় আপোনালোকে নাপায়। আৰু যদি নতুন গাড়ী ন, ছাৰ্ভিচিংকেইটা প্ৰত্যেকটো ছাৰ্ভিচিং যদি কৰি থাকোঁ, যদি কিবা এটা প্ৰব্লেম হয়, মোৰ যিকোনো প্ৰব্লেমেই হওক, গাড়ীখনৰ মানে ফিট পাম মানে। সেয়াই আৰু ছাৰ্ভিচিং কৰাৰ লাভ, বেলেগ একো নাই। বাকী মোবাইল চোবাইল ডাউন দিব, পইচা পাতি দিবই লাগিব। ছাৰ্ভিচিং কৰাৰ কাৰণটো সেয়ে আৰু কিবা এটা বেয়া হ'লে ৱাৰেণ্টিটো থাকে। আৰু গাইছ আহি কি ডাইৰেক্ট মোৰ গাড়ীখন লগাই দিলেই, মোবাইল মানে শেষেই আৰু খোলা, অলপ বাকী। মোবাইল চোবাইল নতুন লগাই দিলে, বেলেগ মানে ছাৰ্ভিচিঙত একো নাই। মোবাইলটো চেঞ্জ কৰে, ফিল্টাৰটো বদলাই দিয়ে আৰু চেইনত অলপমান চেল দি দিয়ে আৰু গাড়ী ছাৰ্ভিচিং কৰি ডাইৰেক্ট আহিলোঁ আমাৰ দাদাৰ দোকানত। দাদাক মোৰ মানে ইউটিউব চেনেলটো ছাবস্ক্ৰাইবটো কৰি দিলোঁ, দাদা চাই আছে ভিডিঅ'বিলাক। দাদাৰ দোকানত মই মানে ঠাণ্ডা বুলি চুৱেটাৰ এটা লৈ ল'লোঁ নেকি। বহুত ভাল ভাল কালেকশ্যন আছে দাদাৰ দোকানত, আহিব। এড্ৰেছটো কৰি দিয়া দোকানত ৰঙিয়া বজাৰ, ৰঙিয়া মানে বজাৰত যাওঁতে দোকানখন মই বাহিৰৰ পৰা দেখুৱাই আছোঁ। বাহিৰৰ পৰা কোনফালে কেনেকুৱা আহিব লাগে। মই ল'লোঁ এটা চুৱেটাৰ, আছে বাৰু জেকেট চেকেট, ঠাণ্ডাৰ দিন বুলি লৈ ল'লোঁ। দাদাৰ দোকানত আহিব, মোৰ নাম ক'ব নেকি? মোৰ যিমান ভিউজ আছে সকলো আহিব, নাম ক'ব, নিশ্চয় ডিছকাউণ্ট দিব নেকি। ভাল ভাল কালেকশ্যন আছে, পূৰা নিউ মডেল মানে স্পৰ্টিং। আৰু এই দোকানখন, এইটো হ'ল বাছ ষ্টেণ্ড, এইখনে দোকান, এইফালে বজাৰ যায়। ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আৰু কিবা ক'বা নেকি? কি খবৰ? কাষ্টমাৰ আহিলে হ'ল, বস্তু কিনিলি হ'ল, বস্তু কিনিলি পিন্ধাৰ পাছতহে গম পাব, ৰেটটোও গম পাব পিন্ধাৰ পাছত। আৰু এটা কথা কওঁ, আমি মানে দাদা দোকান বহুত বছৰৰ পৰাই বহুত পুৰণা কাষ্টমাৰ ন, আৰু বহুত কম দামত মানে ভাল ভাল কালেকশ্যন আপোনালোকক দিব। বেছি বহুত দাম নকয় মানে বেলেগ দোকানৰ নিচিনা। আৰু মই ল'লোঁ এটা চিকে স্পৰ্টিং টাইপ মানে চুৱেটাৰ। বাকী দিয়ক আৰু বাকী ভিডিঅ'টো যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি থৈ দিব।